যাতায়াত ব্যবস্থা ইরাম পিরাই নবলক রানমুখ অঞ্চল সে যাতায়াত ব্যবস্থা সেম পিরা আমদন নিগৰীয়া হৈ পেলাই গছপুৰৰ পৰা আছে 7খন 8খন নিগৰীয়াৰ পৰা দৰিয়া পানী লৈ এতিয়া মই আপুনি ককা আংকেলে অধিক কষ্ট কৰিলা কিমান কষ্ট কৰি পঢ়িবলগীয়া হৈছে নহয় জানো ন কম পঢ়িব ক হা ক্লাছ 7 অঁ আমি নকম তাত সব কাট হবে হা হা শিলাং শিলাং পাতি চৌগুৰি অলপ খাই কষ্ট লাগে পঢ়ি গ'ল কিনগেলা ইমান কষ্ট কৰিবলগীয়া হয় সিহঁত ইমান সৰু সৰু ল'ৰাখিনিৰ কিমান কষ্ট হ'ব পাৰে উপায় নাই ইয়াৰ পৰা গৈ পেলাই তাত আকৌ ক্লাছ কৰিব লাগে তাত কি শিক্ষা লাভ হ'ব ন মানসিকভাৱে সুস্থ থাকিলে ইহঁতে সুস্থ মগজুৰে শিক্ষা লাভ কৰিব পাৰিব নহয় জানো শাৰীৰিক কিমান কষ্ট কৰিবলগীয়া হয় মানে কষ্ট গেলাখিনি আকৌ দেৰিবলৈ পাৰিছোঁ এক্সট্ৰা কথাতে ফিনিছ কৰিব পাৰোঁ ন আকৌ ক্লাছ সেকেন্ড ইয়াৰ অকাইল ৰজাবাৰী অঁ তলগ্ৰাকো বাপৰে মানিব লাগিব এই চৌগুৰিৰ পৰা পশ্চিম কলাবাৰীত ক্লাছ কৰিব যায় ছেকেণ্ড ইয়াৰ ক্লাছ নহয় জানো কিমান কষ্টদায়ক হ'ব পাৰে একচুৱেলি এইটো পঢ়া মানে ব্যৱস্থা লোৱাটো অতি প্ৰয়োজন মানে কি কৰিবি উপায় নাই নহয় জানো এই ফলো কৰি ষ্টুডেণ্ট গ্ৰুপ তিনিশজন কপ গ্ৰুপ হয় কিমান দুৰ্গম অঞ্চল বুলি ক'ব লাগিব এইফালে চৌগুৰি আৰু এইফালে ৰাওনামুখ যোগাযোগ ব্যৱস্থা এক পৰিৱেশ কিমান দুৰ্গম হ'ব পাৰে সেয়া ছাত্ৰ ছাত্ৰীসকলে কিমান কষ্ট কৰি যাবলগীয়া হয় এনেকৈ সেয়া দেখিছে আপোনালোকে পোনপটীয়াকৈ কিমান কষ্টকৰ হ'ব পাৰে সেয়া দেখিছে টুলুঙা নাৱত উঠি শিক্ষা ব্যৱস্থা শিক্ষাৰ কাৰণে ৰাওনামুখ অঞ্চললৈ এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱাৰ ব্যৱস্থা সেয়া অতি দুখৰ গতিকে আপোনালোকে দেখিছে ইয়াত যদি যন্ত্ৰচালিত নাও কমচে কম যন্ত্ৰচালিত নাও ব্যৱস্থা কৰি দিয়া হ'লে খুব ভাল আছিলে অন্যটো দলং ব্যৱস্থাটো বাদেই দিছোঁ কিমান ভয়ানক হ'ব পাৰে আপোনালোকে নিশ্চয় অনুতাপ কৰি চাব পাৰে কিমান কষ্টকৰ সেয়া দেখিছে চৌদিশৰ পৰিৱেশ সেয়া দেখিছে কিমান দুৰ্গম যাত্ৰা হ'ব পাৰে এই ভিডিঅ'টোৰ জৰিয়তে মই অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে প্ৰশাসনে এইটো ব্যৱস্থা কৰিব লাগে বা যন্ত্ৰচালিত নাও দিয়া হ'লেও অলপ তেওঁলোকৰ কাৰণে অলপ নিৰাপত্তা হ'লেহেঁতেন কিমান এইটো ভয়ানক হ'ব পাৰে আপোনালোকে পৰিৱেশটো দেখিছে এই কণ ছাত্ৰ ছাত্ৰীসকলে বহুত কষ্টকৰ মাজেদি শিক্ষা ব্যৱস্থাটো ল'বলগীয়া হৈছে এই চাইডে হৈছে চৌগুৰি গাঁও আৰু এইফালে হৈছে ৰাওনামুখ পঞ্চায়ত হয় আমাৰ গহপুৰ সমষ্টিৰ সেয়া ৰাওণমুখ অঞ্চলৰ চৌগুৰি আৰু ৰাওণমুখ সংযোগী যোগাযোগ ব্যৱস্থা এটা পৰিৱেশ ইয়াত কমচে কম 200-300ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এনেধৰণৰ শিক্ষা
লাভ কৰিবলগীয়া হয় বহু কষ্টকৰ আপোনালোকে যদি ভিডিঅ'টো চাইছে যদি আপোনালোকে প্লিজ কাইণ্ডলি আপোনালোক কৈছোঁ ব্যৱস্থাটো কৰি দিব আৰু প্ৰশাসনক আৰু যদি ভিডিঅ'টো পাইছে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰি দিব silikkan dah kan apa ada nongkrong lebih dah সেয়া দেখিছে আহুধানৰ পথাৰ এইফালে ধাননিসকলে আহুধান কঠাত ব্যস্ত হৈ আছে সেয়া দেখিছে এক বিৰল দৃশ্য বুলি ক'ব লাগিব বৰ্তমান যুগত যেটো মিচিংসকলে পৰম্পৰাগতভাৱে খেতি কৰি আছে আহু খেতি সেয়া দেখিছে আৰু আমাৰ সেয়া ৰাস্তাৰ অৱস্থা এনেকুৱা এক গাদু ভাই সেয়া আহুধানৰ পথাৰ এক বিৰল দৃশ্য বুলি ক'ব লাগিব বৰ্তমান যুগত আৰু সেয়া ৰাস্তা অৱস্থা সেয়া হৈছে আমাৰ গহপুৰ উত্তৰাঞ্চলৰ চৌগুৰি অঞ্চলৰ সেয়া ৰাস্তাৰ যোগাযোগ ব্যৱস্থাৰ এটা পৰিৱেশ আৰু এইফালে দেখিছে ইয়াত 200-300 ঘৰৰো অধিক গাঁওবাসী আছে ইয়াতে আৰু অতি দুৰ্গম অঞ্চল গৰাখনে প্ৰত্যেক বছৰে জনসাধাৰণক জুৰুলা কৰি গৈছে আৰু সকলোৱে দৃষ্টিগোচৰ কৰিব আৰু প্ৰশাসনেও দেখিব তেওঁলোকৰ জীৱিকাটো কি আচলতে সেই বহুত চিন্তা কৰিবলগীয়া কিমান হাৰাশাস্তিত ভুক্তভোগী হ'ব পাৰে এয়া দেখিছে ঘৰ দুৱাৰৰ পৰিৱেশ সিংহ কিন্তু আপাৰ চৌগুৰি LP স্কুল দিদে ভিডিঅ'টো পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ যদি দয়া মৰম মোৰ প্ৰতি যদি থাকে বা চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকে যদি কামনা কৰে মোৰ নিচিনা এজন সাধাৰণ মানুহৰ প্ৰতি যদি দয়া মৰম থাকে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ